নমস্কাৰ, মই কাশ্যপৰা শইকীয়াই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এয়া নাগালেণ্ডৰ চাংপাং ভিলেজলৈ আহি আছোঁ। চাওক দৃশ্যৰাজি। এয়া আমি বহুত ওপৰলৈ উঠি আহিলোঁ পাহাৰৰ। এয়া মোৰ লগত আছে আমাৰ পেহীৰ ল'ৰা অবিনাশ কলিতা। প্ৰায় ভাগৰ লাগি গৈছে। কিমান সুন্দৰ দৃশ্যৰাজি প্ৰকৃতিৰ, এই বিনন্দীয়া পৰিৱেশৰ মাজত বহুত ভাল লাগিছে। চাওক এয়া চৌদিশে গছ গছনি। চাই থাকক ভিডিঅ'টি। কাষে কাষে অমিতা পুলি ৰুই থৈছে। এয়া অমিতা এয়া লাগিও আছে। এয়া ওপৰলৈ উঠি উঠি আহি আছোঁ পাহাৰলৈ। চাওক এয়া জীৱনৰ প্ৰতিটো সময়ে কিছুমান অনুভৱ কৰায়। বিভিন্ন অনুভূতি জড়িত হৈ থাকে প্ৰতিটো সময়ৰ লগত। আজি হয়তো এই কথাবোৰ বা আজি হয়তো এই দৃশ্যৰাজি হয়তো এদিন স্মৃতিৰ সুবাস হৈ ৰ'ব। এয়া আহি আছোঁ, চাই থাকক ভিডিঅ'টি। এয়া মোৰ লগতে মোৰ পেহী ল'ৰা আহি আছে অবিনাশ কলিতা। ঘন অৰণ্যত সোমাই পৰিছোঁ। এয়া ভাল লাগে গছ গছনিৰ মাজত, এনেকৈ প্ৰকৃতিৰ মাজত। ये जगह, ये रास्ता अंदर तक जाती है। स्पेशली हम यहाँ पर ब्लॉग बनाने के लिए आए हैं। पहली बार अंदर आए हैं। ये देखो जंगल ही जंगल है। मैं और मेरे मामा का लड़का ये एक ब्लॉग बना रहा है। देखो এয়া চাই থাকক ভিডিঅ'টি। এয়া আমি পাহাৰলৈ আহি আছোঁ। এয়া পাহাৰত উঠিছোঁ। এয়া এক সুন্দৰ দৃশ্য, প্ৰকৃতিৰ নান্দনিকতাত। এয়া চাওক আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। আমি পাহাৰলৈ এয়া উঠি আহি আছোঁ। আমি নামি আহি আছোঁ পাহাৰৰ পৰা। বহুত ৰিক্সি হয়।